Assalamualaikum everyone, welcome back to Arjina's Kitchen. আজি আপোনালোকৰ কাৰণে লৈ আনিছো চিকেন খিচিৰি হয় এটো ইদিছে স্পেশাল এটা ৰেচিপি তো ইদত যিমানে পোলাও বনাওক বা পায়স বনাওক খিচিৰিটো লাগিবই হয়নে তো মোৰ কিন্তু এনেকে বহুত ফেভাৰিট হয় গতিকে বলক কেনেকে মই বনালো হেয়া চাই লও প্ৰথমতে মই বাটি এটাত চিকেন লৈ লৈছো আধা কেজিৰ অকমান বেছি ইয়াতে দৈ দি দিম মই এবাৰ 100 গ্ৰাম মান এবাৰ ইয়াতে মছলাখিনি দি যাম 1 চামুচ জলকীয়া গুৰি 1 চামুচ হালধি গুৰি 1 চামুচ ধনিয়া গুৰি সোৱাদ অনুসৰি নিমখ দি দিছো এবাৰ দি দিম খুন্দিয়াই লোৱা নহৰু 1.5 চামুচ মান আৰু আদা দি দিম 1 চামুচ মান ইখিনি মই খুন্দিয়াই লৈছো পেষ্টটো দিয়া নাই আজি গতিকে এনেকে দিব পাৰে পেষ্টটো দিব পাৰিব এবাৰ ইখিনি ধুনিয়াকে মেৰিনেট হ'বলৈ দিম 1 ঘণ্টাৰ কাৰণে আনপিনে প্ৰেসাৰ কুকাৰ এটা তেল গৰম কৰি তাতে দি দিছো দুটা তেজপাত এটা দালচিনিৰ টুকুৰা দুটা ডাঙৰ ইলাইচি কেইটামান লং কেইটামান সৰু ইলাইচি দি ইখিনি ধুনিয়াকে ভাজি লম 1 মিনিটৰ কাৰণে আৰু এতিয়া দি দিম দুটা পিয়াজটো মই স্কয়াৰ সাইজত কাটিছো এখিনি মই দি এবাৰ লৰাই ভাজি লম গোল্ডেন কালাৰ হোৱালৈকে এয়া চাওক হৈ গৈছে গোল্ডেন কালাৰ এবাৰ ইখিনিতে দি দিম এটা বিলাহি ডাঙৰ সাইজৰ আছিল একাৰণে মই এটা দিছো সৰু সাইজৰ হলে দুটা দিব পাৰিব এখিনি অকমান লৰাই ভাজি লব আৰু এতিয়া মই ইয়াতে দি দিছো মেৰিনেট কৰি ৰখা চিকেনখিনি দি মই ধুনিয়াকে লৰাই ভাজি লম 2 মিনিট মান ইয়া 2 মিনিট পিছত প্ৰেসাৰ কুকাৰৰ ঢাকনিটো ওপৰত ৰাখি আৰু হ'ব দিম 2 মিনিট ইয়া চাওক দৈ আৰু চিকেনৰ পৰা পানীখিনি এৰি দিছে ইখিনি টাইমত অকমান সবজিখিনি লৰাই দিব আৰু এবাৰ মই ইয়াতে দি দিলো পুদিনা পাত আৰু লগতে ধনিয়া পাত ইটো অপচনাল হয় পুদিনা পাতটো মই কিন্তু পুদিনা পাতৰ গন্ধটো খাই বহুত ভাল পাওঁ গতিকে মই সবতে পুদিনা পাতটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো এটো অপচনাল হয় ভাল লাগিলে দিব বেয়া লাগিলে স্কিপ কৰি দিব এবাৰ লৰাই ভাজি লম আৰু 2 মিনিট আৰু এতিয়া মই ইয়াতে দি দিছো বাসমতি চাউল আধা কিলো চাউলখিনি মই আগতে ধুই 10 মিনিট মানৰ কাৰণে ৰাখি দিছিলো আৰু 10 মিনিট পিছত ইয়া মই ইয়াতে দি দিলো এবাৰ ইয়াতে দি দিম আধা কেজি চাউলৰ কাৰণে 3.5 কাপ পানী কাৰণ জুল অকমান আছিল সেইকাৰণে 3.5 কাপ পানী দি এখিনি ভালদৰে লৰাই দিম যাতে মছলাখিনি আৰু চাউলখিনি পানীখিনি গটেখিনি মিক্স হৈ যায় ধুনিয়াকে লৰাই দিম এবাৰ ইয়াতে দি দিম 1 চামুচৰ অকমান কম গৰম মছলা আৰু 1 চামুচৰ বেছি বিৰিয়ানী মছলা যিকোনো বিৰিয়ানী মছলা ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে দি দিছো সোৱাদ অনুসৰি নিমখ দি ইখিনি ভালদৰে লৰাই দিম আৰু প্ৰেসাৰ কুকাৰৰ ঢাকনিটো মাৰি 3টা সিটি আহিব দিম বেছি সিটি নামাৰিব নহলে বাসমতি ৰাইসটো গলি যাব পাৰে গতিকে 3টা সিটি নহলে 2টা সিটি দিলেও হৈ যাব এয়া চাওক ঠাণ্ডা হৈ যোৱাৰ পিছত এয়া দেখুৱাইছো দেখিছেনে কিমান ধুনিয়া হৈছে মাশাআল্লাহ তেনেকে বনাই খাবচোন ঈদ আহি পালেহি গতিকে ট্ৰাই কৰা নাই যদি এনেকে এবাৰ ট্ৰাই কৰি চাব আশা কৰিছো ভিডিওটো চাই ভাল পাব আৰু যদি ৰেচিপিটো ভাল পাই থাকে তেনেহলে কমেন্ট এটা কৰি জনাই দিব আৰু ঈদ যেহেতু আহি পালেহি গতিকে আৰু ভিডিও দিয়া হ'বনে নহব সেইকাৰণে আজি আপোনালোকক সবকে আগতীয়াকৈ কৈ থলো সবকে ঈদ মুবাৰক আৰু পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি লৈ তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু ঈদটো এনজয় কৰি থাকক বাই বাই